কাৰণে তাতে চোৱা নহ'ল আৰু আশা কৰিলোঁ আপোনালোক সকলো ভালে আছে আৰু নতুন ভিডিঅ' এটা লৈ আহিলোঁ আপোনাৰ মাজতে তো বেজে কৰি নকওঁ ভিডিঅ' আৰম্ভ কৰোঁ ব'লক। তো বন্ধুসকল আপোনালোকে জানেনে বাৰু ভাৰতৰ চবতকৈ ওখ বিল্ডিংটো কোনটো আৰু কেতিয়া ভাবিছেনে? আৰু মই তাকে ক'বলৈ গৈ আছোঁ ভাৰতৰ ওখ বিল্ডিং কোনটো। আৰু ভাৰতৰ ওখ বিল্ডিংটো বনিবলৈ গৈ আছে সেইটোৰ নাম হ'ল দ্য ৱৰ্ল্ড ওৱান টাৱাৰ আৰু তাত আপোনাৰ তাৰ ওখটো হ'ল 442 মিটাৰ আৰু ফ্ল'ৰ আছে 179। তো আজি টপিকটো হৈ গ'ল ভাৰতৰ চবতকৈ 5টা ওখ বিল্ডিঙৰ কথা পাতিবলৈ গৈ আছোঁ। তো বন্ধুসকল ভাৰতৰ চবতকৈ ওখ 5টা বিল্ডিঙৰ ভিতৰত 5 নম্বৰটো বিল্ডিঙৰ নাম হ'ল দ্য ৱৰ্ল্ড ক্লাছ আৰু সেইটো লোৱাৰ পাৰেল মুম্বাইত অৱস্থিত। তাৰ উচ্চতা 223 মিটাৰ আৰু তাত ফ্ল'ৰ 57টা ফ্ল'ৰ আছে আৰু তাত থাকিবলৈ হ'লে আপোনালোকে দিব লাগিব 8.97 কৰোৰ। তো 4 নম্বৰতে আহে দ্য আহুজা টাৱাৰ, সেইটো মুম্বাইতে অৱস্থিত আৰু তাৰ উচ্চতা হৈ গ'ল 250 মিটাৰ আৰু তাত ফ্ল'ৰ আছে 53টা আৰু তাত যদি আপোনালোকে থাকিবলৈ হ'লে দিব লাগিব 18 কৰোৰ। 3 নম্বৰতে আহে দ্য ইম্পেৰিয়েল টাৱাৰ আৰু সেইটো মুম্বাইতে অৱস্থিত আৰু তাৰ উচ্চতা হৈ গ'ল 254 মিটাৰ আৰু তাত ফ্ল'ৰ আছে 61টা আৰু তাত থাকিবলৈ আপোনালোকে দিব লাগিব 9 কৰোৰ। 2 নম্বৰতে আহে ওৱান আভিনাথ পাৰ্ক, সেইটো মুম্বাইতে অৱস্থিত আৰু তাৰ উচ্চতা হৈ গ'ল 266 মিটাৰ আৰু তাত ফ্ল'ৰ আছে 61টা আৰু তাত আপোনালোকে থাকিবলৈ হ'লে পইচা দিব লাগিব 8.97 কৰোৰ। তেতিয়াহ'লে প্ৰথমতে আহে দ্য 42 আৰু সেইটো অৱস্থিত কলকাতাত আৰু তাৰ উচ্চতা হৈ গ'ল 268 আৰু তাৰ নামহে 42 কিন্তু তাত আছে 62টা ফ্ল'ৰ আৰু তাত থাকিবলৈ আপোনালোকে দিব লাগিব 16 কৰোৰ। তো বন্ধুসকল যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি নাপাহৰিব আৰু আজিলৈ এৰিলোঁ, ধন্যবাদ।